হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোক সকলো ভালে আছে চাগে? ময়ো ঠিকে আছোঁ। আজি এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ আনিছোঁ আৰু সেই ৰেচিপিটো আছে যে কেঁচা আলু আৰু চুজি ৰেচিপি এটা আনিছোঁ। আপোনালোকে প্লিজ এবাৰ বনাই চাব এই ৰেচিপিটো আৰু মোক কমেণ্ট বক্সত জনাব কেনেকুৱা হয়। এই ৰেচিপিটো ঠাণ্ডা দিনত খোৱাৰ মজাটো বহুত বেলেগ, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব দেই। ফাৰ্ষ্ট মই আলু দুটামান লৈছোঁ এই ৰেচিপিটোৰ কাৰণে, সৰু সৰুকৈ ৰুকি লৈছোঁ। আৰু এইফালে মই ৰুকা আলুখিনি অলপমান পানী লৈ পেলাই 3 বা 4 বাৰমান অলপ পানী দি চেপি ৰাখিলোঁ, যিহেতু আলুত থকা যিটো আঠা সেইটো আঁতৰি যাবৰ কাৰণে। চেপি লোৱা আলুখিনিত মই ইয়াত 2 কাপমান চুজি দি দিছোঁ আৰু সেই অনুপাতে 2 কাপমান মই পানীও এড কৰিছোঁ। গোটেইখিনি দি লোৱাৰ পাছত মই এনেদৰে গোটেইখিনি মিলাই লৈছোঁ। মিলাই হৈ যোৱাৰ পিছত মই 15-20 মিনিটমান ঢাকি ৰাখিছোঁ। আৰু এইফালে মই পিঁয়াজ ৰুকি লৈছোঁ, লগতে মই নহৰু ৰুকি লৈছোঁ। এয়া মোৰ পিঁয়াজ আৰু নহৰু ৰুকা হৈ গৈছে, লগত মই ধনিয়া আৰু জলকীয়াও দি দিছোঁ। 15-20 মিনিটৰ পিছত দেখিলোঁ যে চুজিখিনি ফুলি উঠিছে, বনোৱা উপযোগী হৈ গৈছে। ইয়াত নিমখ দি দিছোঁ আৰু এইফালে মই ইয়াত ধনিয়া পাউডাৰ এড কৰিছোঁ, লগতে মই ইয়াত জিৰা পাউডাৰো দি দিছোঁ। আৰু এইফালে মই যিখিনি ৰুকি থোৱা পিঁয়াজ আৰু নহৰু আছিলে সেইখিনি মই দি দিছোঁ। আৰু লগত মই জলকীয়া খুব কম পৰিমাণে দিছোঁ, যিহেতু মই জলকীয়া ইমান নাখাওঁ। আৰু এইফালে মই ধনিয়াও দিছোঁ। গোটেইখিনি দি লোৱাৰ পাছত মই আকৌ পুনৰ মিলাই লৈছোঁ। মিলাই থকাৰ মাজতে মই ইয়াত বেচনো অলপমান দি দিছোঁ। বেচন দিলে চুজি আৰু আলুখিনি ভাঙি যোৱা চান্স নাথাকে। আৰু এইফালে মই ইয়াত কচুৰি মেথিও অলপমান দি দিছোঁ। গোটেইখিনি দি লোৱাৰ পিছতে মই আকৌ পুনৰ মিলাই লৈছোঁ আৰু শেষত মই অলপমান নেমু ইয়াত চেপি দিছোঁ। আৰু এইফালে কেৰাহী এটাত অলপমান তেল গৰম হ'বলৈ দি ইয়াত মই কালজিৰা দি দিছোঁ। আৰু কালজিৰাখিনি দি লোৱাৰ পিছতে মই যিখিনি মেৰিনেট কৰি থোৱা সেইখিনি মই ইয়াত ঢালি দিছোঁ। ঢালি মই অলপ সময় ভাজি ৰাখিছোঁ আৰু অলপমান ডাঠ আৰু আঠা হোৱালৈকে ভাজি ৰাখিছোঁ। আপোনালোকেও আঠা হোৱালৈকে অলপমান ভাজি ৰাখিব, কিন্তু বেছি সময় নাভাজিব। এখন থালিত মই অলপমান তেল দি দিছোঁ। তেল দিলে সহজে এৰাই আহে। এইফালে দেখিছেনে কিমান ধুনীয়াকৈ আঠা নিচিনা হৈ গৈছে। আৰু সেইখিনি মই 10 মিনিটমান ঢাকি ৰাখিছোঁ। 10 মিনিটৰ পিছত মই কটাৰীখনে স্কোৱাৰ টাইপত কাটি লৈছোঁ। দেখিছেনে কিমান ধুনীয়াকৈ এৰাই আহিছে। সেইফালে কেৰাহী এটাত মই আকৌ তেল দি পেলাই পিচবিলাক এটা এটাকৈ দি দিছোঁ। গেছটো ল' ফ্লেমত ৰাখি পেলাই অলপমান কালাৰ আৰু মুচমুচীয়া হোৱালৈকে ভাজি ৰাখিছোঁ। দেখিছেনে মোৰ ৰেডি কেঁচা আলু আৰু চুজি ৰেচিপি। কেনেকুৱা হৈছে জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইবৰ লগত থকা যিটো বেল আইকন সেইটো আপোনালোকে দবাই দিব, তেতিয়া মোৰ প্ৰতিটো ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাব।